বিহালীত ভয়ংকৰ অগ্নিকাণ্ড মঙলবাৰে নিশা প্ৰায় 10 বজাত বিহালী টাউনৰ মাজমজিয়াত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডটোত 8খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান জুইৰ লেলিহান শিখাই মুহূৰ্ততে পুৰি ছাই কৰি পেলায়। মই ঘৰৰ পৰা ওলাই আহিছিলোঁ আমি ফাংচন যাম বুলি আহি পাই দেখিছোঁ মাধৱ দাসৰ দোকানৰ ওচৰত ৰখিলোঁ দুইজন আমি একেলগে ফাংচন যাম বুলি ৰখিলোঁ তাৰপিছতে দেখিছোঁ বাবলু মনজিত দাসৰ দোকানত পুৰা জুই জ্বলিছে আমি দুইজনে আগবাঢ়ি গ'লোঁ গৈ পেলাই দেখিছোঁ যে সৰু জুইকুৰা একুৰা ডাঙৰ জুই হৈ গৈছে ডাঙৰ এখনৰ পৰা এখনকৈ বহল হৈ গৈছে প্ৰায় 6-7খন দোকান নষ্ট হৈছে এখন আপোনাৰ গেলামাল দোকান এখন কাপোৰ দোকান দুখন ফাৰ্মাচী দুখন কছমেটিক এনেকৈ কৰি প্ৰায় 7খন দোকানমান আমাৰ নষ্ট হৈ গৈছে জ্বলি শেষ হৈ গৈছে প্ৰায় কিমানমান টকাৰ ক্ষয়ক্ষতি হৈছে মিনিমাম আপোনাৰ 60-70 লাখমান টকাৰ ক্ষয়ক্ষতি হৈছে প্ৰায় হয় অগ্নি নিৰ্বাপক বাহিনী খবৰ দিছিলে লগত আমি জনাইছোঁ থানাৰ দ্বাৰা জনাইছোঁ কিন্তু জনোৱাৰ পিছতে প্ৰায় 1-1.5 ঘণ্টামানৰ পিছতে অগ্নি নিৰ্বাপক বাহিনী আমাৰ ওচৰত আহিবলৈ সক্ষম হৈছে যেতিয়া সক্ষম হৈছে মানে আল্টিমেটলি অঙঠা নোমোৱাবলৈহে তেওঁলোক আহি পাইছেহি মানে জুই ভস্মিত অৱস্থা তাৰপিছতে অগ্নি নিৰ্বাপক বাহিনী জুইত জাহ যোৱা প্ৰতিষ্ঠান কেইখন হ'ল ৰাজ ক্লথ ষ্ট'ৰ ইছমাইল মেডিকেল হল কৰম মেডিকেল হল অশোক ষ্ট'ৰ হৰত ষ্ট'ৰকে ধৰি বহু কেইখন প্ৰতিষ্ঠান কেইখন অগ্নিত জাহ যোৱাত 1 ঘণ্টা পলমকৈ অহাত একাংশ ৰাইজে ক্ষোভিত হৈ অগ্নি নিৰ্বাপক বাহিনীৰ ওপৰত পৰিস্থিতি উত্তপ্ত কৰে যদিও ব্যৱসায় প্ৰতিষ্ঠান কেইখনৰ জুই নিৰ্বাপন কৰাতহে ৰাইজ শান্ত হয়। বিশ্বনাথৰ পৰা হোমেন বৰ্মন আছাম নিউজ এনি টাইম।